নমস্কাৰ বন্ধুসকল আজি আমাৰ এইটো 4 নম্বৰ যাদু ভিডিঅ' বনাইছোঁ আৰু আপোনালোকক মই আগতেও কৈছোঁ যে মোৰ 50টা ভিডিঅ' যেতিয়া কমপ্লিট হ'ব আৰু প্ৰত্যেকটো ভিডিঅ' আপোনাৰ প্ৰথমৰ পৰা মই 1 নম্বৰ 2 নম্বৰ যিবিলাক ভিডিঅ' আপোনালোকক দি গৈ আছোঁ 1 নম্বৰৰ পৰা আপোনালোকক মই শিকাবলৈ চেষ্টা কৰিম আৰু এনেকুৱা এটা ব্যৱস্থা কৰিম শিকাই পিনে আপোনালোকক কৰিব পৰাকৈ মই আপোনাক ব্যৱস্থা ধৰক আপোনালোকৰ বোলে মোৰ এইটো যাদু ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে বোলে মোৰ এইটো বস্তু লাগে তেতিয়া আপোনালোকক সেই বস্তুটো দিয়াও মই ব্যৱস্থা কৰিম মানে সেনেকুৱা এটা পৰিকল্পনা লৈছোঁ আৰু 50টা যেতিয়া কমপ্লিট হ'ব আপোনাৰ 50টা কমপ্লিট হোৱা দিনাখনৰ পৰা মই আকৌ ষ্টাৰ্ট কৰিম 1 নম্বৰত যিটো ভিডিঅ' দেখুৱাইছিলোঁ সেই ভিডিঅ'টো আপোনালোকক মানে শিকাবলৈ চেষ্টা কৰিম টেকনিক কি যাদুৰ টেকনিকটো কি এই বস্তুটো মই আপোনালোকক শিকাবলৈ চেষ্টা কৰিম আজি এটা আপোনালোকক যাদু দেখুৱাবলৈ চেষ্টা কৰিম বন্ধুসকল আপোনালোকক আজি যাদু এটা দেখুৱাম খুব ভাল এইটো আপোনাৰ ৰাষ্ট্ৰীয় মঞ্চতো এবাৰ 2013 চনত আপোনাৰ এই খেলটো দেখুৱাই পিনে পুৰস্কাৰ পাইছিলে 2013 চনত মানে ছনী টিভি কোনোবা এটা চেনেলত এই মানে এই শ্ব'টো কৰি পিনে এনেকুৱা যিমান ডাঙৰ ডাঙৰ শ্ব' হয় আৰু যিমান ডাঙৰ ডাঙৰ যাদু খেল দেখুৱাই প্ৰত্যেকটো যাদু আপোনালোকক মই দেখুৱাবলৈ মই চেষ্টা কৰিম আৰু আপোনালোকক যাদু দেখুৱাম আৰু শিকাম আৰু এই 50টা যেতিয়া মোৰ কমপ্লিট হ'ব ভিডিঅ' আৰু কমপ্লিট হোৱাৰ পিছতে মই এটা এটাকৈ আপোনালোকক শিকাবলৈ চেষ্টা কৰিম তাৰপিছত 50টাৰ পিছত যিমানকেইটা ভিডিঅ' ধৰক এনেকুৱা ধৰণে দেখুৱাম এই ভিডিঅ'টো মই আজি দেখুৱালোঁ নহয় এইটো প্ৰথমতে মই যাদু ভিডিঅ'টো বনাই দেখুৱালোঁ তাৰ পিছৰবাৰত আপোনাক মই বস্তুটো লগালগ শিকাই দিলোঁ এনেকুৱা ছিষ্টেমকে দিম কিন্তু মই 50টা ভিডিঅ' হ'বলৈ দিয়ক 50টা ভিডিঅ' যেতিয়া মোৰ কমপ্লিট হ'ব তেতিয়াহ'লে মই আপোনালোকক আকৌ গোটেই মই যাদু খেলটো মানে ফাদিল কৰিম যাদু কি বস্তু যাদু কি হ'ল কিমান ডাঙৰ ডাঙৰ যে মানুহ গায়ব হৈ যায় জুই জ্বলালে পাৰ ওলাই যায় সেইবোৰ আপোনালোকক সকলো দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে খালি ভিডিঅ'টো প্ৰথমৰ পৰা একদম শেষলৈকে চাব তেতিয়াহে কিন্তু ইয়াৰ মহত্বটো বুজি পাব সেইকাৰণে আহকচোন আজি আপোনালোকক এটা মই খেল দেখাওঁ যাদু খেল এইখন আপোনালোকে বগা কাগজ দেখা পাইছে ইয়াত একো নাই এখন খালী কাগজ মোৰ হাতত চাই লওক মোৰ হাততো একো নাই ইয়াতো একো নাই আপোনালোকে দেখা পাইছে এখন খালী ইয়াত একো নাই এখন বগা কাগজ মই ইয়াত যাদু কৰি পিনাই ইয়াৰ পৰা মই পইচা উলিয়াম আপোনালোকে চাই থাকক এখন খালী কাগজ আপোনালোকে দেখা পাইছে এইখন বগা কাগজ মই আপোনালোকক ইয়াত যাদু মাৰি মানে আপোনাৰ টেকনিক কৰি মই আপোনাৰ ইয়াৰ পৰা পইচা উলিয়াম আপোনালোকে চাওক ইয়াৰ লগত এইটো মই এনেকৈ মেৰিয়াই লৈছোঁ আপোনালোকে দেখা পাইছে তাৰপিছতে এইটো খালী ইয়াত একো নাই আপোনালোকে দেখা পাব এইটো চাওক এইটো আপোনালোকে খালী ইয়াত একো নাই ইয়াত খালী এইটো খালী ইয়াত মই এতিয়া আপোনাৰ পানী দিম চাব দেই আপোনাৰ পানী দি দিম তাৰপিছত মই ইয়াত এটা মানে আপোনাৰ মাৰিম মন্ত্ৰ টেকনিক আপোনালোকে দেখা পাব এইটো খালী একো নাই ইয়াত কিন্তু চাওক মই ইয়াত পানী ভৰাই দিম এতিয়া মই পানী খাই দেখুৱাইছিলোঁ এইটো পানী বেলেগ একো নহয় কিন্তু ইয়াত পইচা নাই চাই লওক শেষলৈকে চাব যাদুটো ভাল লাগিব আপোনালোক এতিয়া ইয়াত দেখা পাব মই ইয়াত পানী ঢালি দিম আকৌ এবাৰ দেখাইছোঁ চাওক ইয়াত একো নাই কিন্তু খালী এইটো এতিয়া মই ইয়াত পানী ঢালি দিম তাৰপিছত আপোনালোকে চাই থাকক চাই লওক দেখিছে পানী ঢালি দিলোঁ ইয়াত একো নাই এতিয়াও একো নাই আকৌ চাওক ঢালিছোঁ এতিয়া ইয়াত মই মন্ত্ৰ মাৰি এতিয়ালৈকে একো নাই কিন্তু ইয়াত একো নাই আপোনালোকৰ ইয়াত মই পইচা উলিয়াই দিম চাব দেই পইচা দেখিলে আৰু উলিয়াইছোঁ কিলি কিলি দেখিলে এইটো আপোনালোকক দেখুৱালোঁ যদি আপোনালোকৰ ভাল লাগে শ্বেয়াৰ এটা কৰিব আৰু মই আপোনাক এটা কথা দিছোঁ যিমান ডাঙৰ ডাঙৰ আপোনালোকে টিভি চেনেলত দেখা পায় কিমান ডাঙৰ ডাঙৰ মানুহ গায়ব কৰি দিয়া কটা চাকু ভৰোৱা মই সকলো আপোনালোকক যাদু দেখাম আৰু যাদু ফাদিল কৰিম মানে তাৰ ছিষ্টেম কি এই বস্তুটো আপোনালোকক দেখাম খালি মোৰ ভিডিঅ' প্ৰত্যেক ভিডিঅ'টো আপোনালোকে চাই যাব তেতিয়াহ'লে ধুনীয়াকৈ বুজি যাব আৰু আপোনালোকক শিকাই যাম আৰু শিকাৰ পিছত আপোনালোকে যদি মন কৰে বোলে মই এইটো কৰিব বিচাৰোঁ মোক এইটো বস্তু লাগে মই দিবলৈ চেষ্টা কৰিম জয় আই অসম ধন্যবাদ